হেল্ল' গাইজ, মই পল্লৱীয়ে পুনৰ আৰু এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। বঙাইগাঁও ৰিফাইনেৰী ফাউণ্ডেশ্যন ডেত যিটো অনুষ্ঠান হৈছিলে, সেই অনুষ্ঠানতে কলা কুশলীসকলে ইমান ধুনীয়া এটা নৃত্য প্ৰদৰ্শন কৰিছিলে। সেই সত্ৰীয়া নৃত্যৰ আধাৰত আৰু ইমানেই সুন্দৰ হৈছিলে নৃত্যটো, আৰু গতিকে মই ভাবিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ, আপোনালোকেও উপভোগ কৰক মোৰ ভিডিঅ'ৰ যোগেদিয়ে। মাজতে অকণমান লাইটৰ কাৰণে অলপ বগা বগা হৈ গৈছে, হ'লেও ভিডিঅ'টো বহুত সুন্দৰ হৈছে। আপোনালোকে শেষলৈকে চাব আৰু বহুত ধুনীয়া হৈছে। ঠিক আছে, তেনেহ'লে চাব বুলি আশা কৰিলোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, আৰু বা যিসকলে নতুনকৈ চাইছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা কৰিছোঁ। কিয়নো বেল বটনটো প্ৰেছ কৰি অল নকৰিলে মই বনোৱা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে নাপায়। গতিকে নটিফিকেশ্যন পাবলৈ হ'লে অল কৰিবই লাগিব। গতিকে বেল বটনটো প্ৰেছ কৰি অল কৰিব বুলি আশা কৰিলোঁ। আৰু ঠিক আছে তেনেহ'লে, আৰু ভাল লাগিলে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। সম্বৰ্ধনা জনাব শ্ৰী এছ চি ৰাভা ডাঙৰীয়াই। ধন্যবাদ। এতিয়া হেমাংগ বিকাশ দাসৰ সহশিল্পীসকলক মঞ্চলৈ আহি তেখেতসকলৰ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। over to হেমাংগ বিকাশ দাস। Vasudeva Sutam
वन्दे कृष्णं वन्दे जगद्गुरु कृष्णं वन्दे जगद्गुरु कृष्णं वन्दे जगद्गुरु हरे Oh,
জয় জয় রাম রাম শ্রীরাম স্বরূপ রাম রাম পন্থা করিছন বামানয় হাসে মোহি আশা করবনা জয় জয় রাম রাম ভিডিঅ'টি ইমানেই আছিলে আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ। থেংক ইউ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই।